আমাৰ চৰকাৰৰ আজি আলোচনা হৈছে কাউন্সিল চৰকাৰৰ ভিচিক লৈ পেলাই যি এটা সমস্যা হৈ আছে এটো আমাৰ মহামহিম গভৰ্ণৰ অসমৰ গভৰ্ণৰ ডাঙৰীয়াও অৱগত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৱগত শিক্ষা বিভাগও অৱগত যে তাত এটা ক্ৰাইসিস চলি আছে আৰু সকলো বিচাৰিছে যে এই সমস্যাটো সমাধান হ'ব লাগে আমিও বিচাৰিছো সমস্যাটো সমাধান হ'ব লাগে কেদিনমানৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই ভাইস চেঞ্চেলৰৰ কিছুমান কথাক লৈ পেলাই তেখেত সকলে খৌফ হৈছে আৰু কিছুমান তেখেত সকলে ন্যায় বিচাৰি বা কিছুমান ইয়াৰ এটা মেজাৰ্স বিচাৰি আন্দোলন কৰি আছে আজি আমি তেখেত সকলক আহ্বান কৰিছো যেহেতু নাকৰ টিম আহি আছে ইউনিভাৰ্সিটিলৈ আৰু প্ৰথমবাৰ নাক হ'ব আৰু এই লোৱাৰ আসামত একমাত্ৰ বিশ্ববিদ্যালয় যত আমাৰ ছাত্ৰ ছাত্ৰী হায়াৰ এডুকেশ্যন লবলৈ সক্ষম হয় আৰু ইয়াত আজিলৈকে মানে নাক এসেসমেন্ট হোৱা নাই কোনো ৰেংক পোৱা নাই তো সেই কাৰণে তেখেত সকলো এই কথাটো উপলব্ধি কৰিছে আৰু আমি একেলগে আলোচনা কৰি তেখেত সকলৰ আন্দোলনটো স্থগিত ৰাখাৰ কাৰণে আমি আহ্বান কৰিছো আৰু এই আন্দোলনটো তেখেত সকলে স্থগিত ৰাখাৰ কাৰণে আজি কথা দিছে আমি তেখেত সকলক ধন্যবাদ দিছো আৰু অনাগত দিনত সবে মিলি পেলাই আলোচনা কৰি পেলাই আলোচনাৰ ভিত্তিত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ সমস্যাবিলাক আমি আকৌ অৱগত কৰিম অহাকালি আৰু এই সমস্যাৰ সমাধানটো অতি শীঘ্ৰে হ'ব বুলি মই আশা ৰাখিছো